বগৰীবাৰী আৰক্ষীৰ বৃহৎ সফলতা অভিযান। গোপন সূত্ৰৰ প্ৰমখেদি আৰক্ষীয়ে চাউগুৰিৰ ফালৰ পৰা শিমলাবাৰী দি বহিৰাজ্যৰ উন্নত জাতৰ 3টা চোৰাং গৰু আহি থকা অৱস্থাতে বগৰীবাৰী আৰক্ষীয়ে গৰুসহ 2জনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে বহিৰাজ্যৰ চোৰাং গৰু সৰবৰাহকাৰী অভিযুক্ত দুগৰাকী হ'ল যোগীৰমহল গাঁৱৰ লুৎফুৰ ৰহমান আৰু আন এগৰাকী হ'ল চাউগুৰি গাঁৱৰ আব্দুৰ ৰছিদ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এই বহিৰাজ্যৰ চোৰাং গৰু সৰবৰাহকাৰীৰ লগত আন কেইবাগৰাকী জড়িত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিলাহীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, দি পাব্লিক নিউজ। বিদেশী গৰু হয়, বিদেশী মানে বহিৰাজ্যৰ গৰু হয়, আমাৰ থলুৱা গৰু নহয়। এইবোৰ বহিৰাজ্যৰ পৰা চোৰাং পদ্ধতি আনি পেলাই এইবোৰ অধিক মুনাফা লোৱাৰ কাৰণে এইবিলাক চিণ্ডিকেট চলাই আছে। ইয়াৰ লগত জড়িত আৰু বহুত ব্যক্তি আমি গম পাইছোঁ। আমাৰ তদন্ত ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু আমাৰ তদন্ত অব্যাহত থাকিব। যাতে এই চিণ্ডিকেটৰ লগত জড়িত যিখিনি দোষী মানুহ আছে তেওঁলোকক শনাক্ত কৰি আমি আইনৰ ব্যৱস্থা গ্ৰহণ কৰিম। দুগৰাকী যিজন আটক কৰিছে ইতিমধ্যে দুগৰাকী দোষীৰ নাম কি আছিল? এজন লুৎফুৰ ৰহমান আৰু এজন আব্দুল ৰছিদ। ঠিক আছে, ধন্যবাদ।